তৃষ্ণা তোমার ছবি সকামকা ছায়া হরিণী নয়না তুমি তৃষ্ণা তোমার। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। নতুন ঠাইৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ক'ত কেনেকৈ আহি পালোঁ ঠাইডোখৰলৈ সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো কেৱল স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আৰু মা আৰু মই পূজা ভাগ দি ওলাই আহিলোঁ ঠাইডোখৰৰ পৰা। মন্দিৰত আহি থকা সকলোবোৰে জানে এই মন্দিৰৰ নীতি নিয়মবোৰ। ভাৰতৰ আটাইতকৈ উচ্চতম শিৱলিংগ নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰত আজি উপস্থিত হৈছোঁহি। মায়ে পাতিত খোজকাঢ়িব আহা ইয়াতে অলপমান ভগৱান। সদায় মোবাইলৰ ফটো ভিডিঅ'ত দেখি থকা এই মহামৃত্যুঞ্জয় মন্দিৰটো আজি ওচৰৰ পৰা দেখিলোঁ। ইয়াৰে কিছুমান নিয়ম আছে। এতিয়া আমি বাৰু ভিতৰৰ ভাগলৈ গৈ আছোঁ। ইয়াতে ভিতৰ শলিতা জ্বলাবলৈ নিদিয়ে। বাহিৰৰ এটা ছাইডত ঘৰ বনাই দিছে, তাতে বাৰু শলিতা জ্বলালোঁ। ভোলানাথ বাবাৰ কাৰণে যিবোৰে শৰাই লৈ আহিছিলে এই সকলোবোৰ ফল মূল আমি ভিতৰলৈ দিব এতিয়া গৈ আছোঁ। মা পাৰিবিনে? আজি মানে কি হৈছে, ইয়াতে বহুত যে গৰম আৰু বহুত গৰম হৈছে। টাইলছবোৰ খোজ কাঢ়িবলৈ বহুত কষ্ট হৈছে, মানে ভৰি পুৰি গৈছে। মা জলদি আহা। আমি আহি পোৱা সময়খিনিতে ভকতসকলে ভিতৰত প্ৰসংগ কৰি আছে আৰু ভক্তসকলে বাহিৰত ৰখি আছে শৰাইবোৰ লৈ সেৱা কৰি আছে ভগৱানৰ ওচৰত। এতিয়া ভিতৰলৈকে তেওঁলোকৰ প্ৰসংগ কৰা শেষ হ'লে আমাক যাবলৈ দিব। আমিও ৰখি আছোঁ। প্ৰসংগ কৰা শেষ হোৱাৰ পিছতে আমি ভিতৰলৈকে আহিলোঁ। বহুত হেঁচা ঠেলা হৈছে আৰু মানুহো ভিৰ হৈছে। ইয়াৰে নিয়মবোৰ কিছু বেলেগ। আমি যিখন শৰাই লৈ গৈছিলোঁ সেই শৰাইখনেই ঘূৰাই দিয়ে। একচুৱেলি মানে তেওঁলোকে ভগৱানৰ ওচৰত সেৱা জনাই আমাক ঘূৰাই দিয়ে। বহুত মানুহে দেখিছে নহয় এইবোৰ। আমি এখন গেটেৰে সোমালোঁ, আকৌ আন এখন গেটেৰে ওলাই যাওঁ এতিয়া। বাহিৰলৈ ওলাই আহিলোঁ আৰু এয়া হৈছে মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ। ওচৰতে আৰতি থৈ দিয়া হৈছে, সকলোৱে সেৱা কৰিছে। আৰু মন্দিৰৰ কাষতে আছে এটা ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ। সঁচাকৈ যিকোনো মঠ মন্দিৰলৈ আহিলে আৰু ভগৱানৰ ওচৰত দৰ্শন কৰিলে নিজৰ মনটো পবিত্ৰ পবিত্ৰ লাগে। আৰু এতিয়া আমি বৰ্তমান মন্দিৰৰ পৰা ওলালোঁ আৰু এই নগাঁৱতে অৱস্থিত আন এটি ভগৱানৰ থানলৈ আমি সকলোৱে গৈ আছোঁ একেলগে। দেখাই আছোঁ বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেৱল স্কিপ নকৰিব দেই। ভাল লাগিব আপোনালোকৰো। কেনেকুৱা বা ঠাইলৈ গৈ আছোঁ, ময়ো বহুত এক্সাইটেড হৈ আছোঁ বাৰু, দেখা নাই কেতিয়াও। আহি পালোঁ এই নগাঁও জিলাতে অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ কিছু দূৰত অৱস্থিত ভৰালী নামঘৰলৈ। ইমান ধুনীয়া পৰিৱেশ। ভিতৰলৈকে গৈ আছোঁ। ভিতৰত আকৌ ভকতসকলে নাম প্ৰসংগ কৰিয়ে আছে। চাৰিওফালে মানুহ, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে। নামঘৰৰ ভিতৰলৈ আহি য'ত মণিকূট ভগৱানৰ সিংহাসন বহুৱা আছে, থাপনা পাতা আছে, আমি তাতেই সকলোৱে শলিতা জ্বলাইছোঁ। ভগৱানক সেৱা কৰি আহি আমি সকলোৱে এনেকৈ বাৰাণ্ডাতে বহি আছোঁ। ভিতৰত আকৌ ভকতে নাম প্ৰসংগ কৰি আছে, আমি সকলোৱে শুনি আছোঁ। এইবোৰ যে মানুহ দেখিছে আপোনালোকে, সকলোবোৰ বহুত দূৰৰ দূৰৰ পৰা আহিছে। কিছুমানে মাজুলীৰ পৰা আহিছে, আন কিছুমানে মৰিগাঁৱৰ পৰাও আহিছে আৰু আন কিছুমান ওচৰৰে হয় বাৰু।
আমি সকলোৱে একেলগে প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু এইবোৰ যে প্ৰসাদ বিলাই ফুৰিছে ভকতবোৰে বিলাইছে তেওঁলোকৰো বহুত কষ্ট হৈছে ইমানবোৰ মানুহ চম্ভালিছে আৰু এটা প্ৰসাদ গ্ৰহণ কৰিছোঁ আৰু এই ঠাইতে ক্ষীৰ খিচিৰি সকলোবোৰ দিছে লগতে সকলোকে সমানে তেওঁলোকে ভক্তসকলক প্ৰসাদ বিলাই ফুৰিছে এতিয়া লাহেকৈ ঘৰলৈ বুলি ওলালোঁ আৰু মন্দিৰটোত থাকি আমনিয়ে লগা নাছিল আৰু থাকিবলৈ মন গৈছিল আকৌ পিছত কেতিয়াবা পাৰিলে আহিম একেলগে আমি সকলোৱে পৰিয়ালেৰে আজি বাৰু আহিছিলোঁ ৰাজহুৱাভাৱে গাঁৱৰ পৰা বাই বাই ভিডিঅ'টোৰ সকলোকে আৰু এই নামঘৰটোলৈ আকৌ এবাৰ অহাৰ বহুত ইচ্ছা আছে আহিম কেতিয়াবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ওচৰতে আমাৰ বাছখন ৰখিয়ে আছে বাই বাই